खुलुमबाय स्टुडिअ दं आं राजिब बसुमतारी दायो आसाम विधानसभा बिसायख'थिनि बोथोर आरो बिसायख'थिनि बोथोर सफैब्लानो गोबां दल संगठना माबे राजखान्थि दोलोखौ मदद होयोब्ला मुलाम्फा जागोन आरो माबे राजखान्थि दोलोखौ मदद होनाय जागोन बेफोरबायदि बाथ्राखौ लानानै गोबां बाथ्रा बुंनाया ओंखारखायो बेयो साधारन बाथ्रा एबा सरासनस्रा बाथ्राखा थिग बेबायदिनो इउनाइटेड फ्रन्ट अफ एक्स एनडिबि आफादा बे समाव माबे राजखान्थि दोलोखौ जगदान एबा मदद होगोन बेखौ लानानै खेंफोरथि होबाय थांनाय बिटिसि काउन्सिल बिसायख'थिनि सिगांबो जेराव नोंथांमोना जोंनि बे डिसप्लेआव नुनाय माखासे माने दैदेनगिरिफ्रा बिपिएफ राजखान्थि दोलोखौ मदद होनो थाखाय खुथारै खामानि मावदोंमोन बे समाव थांनाय बिटिसि बिसायख'थियाव जेरैबायदि इउनाइटेड फरम अफ एक्स एनडिबिआ बिपिएफखौ मदद होदोंमोन बे बारावबो सेम एखे राजखान्थि दोलोखौनो थामहिनबा इउनाइटेड फरम अफ एक्स एनडिबिआ फैबाय थानाय आसाम विधानसभा बिसायख'थियाव एनडिए एबा बिपिएफ राजखान्थि हान्जाखौनो देहायै मोदोमै दोलोयै संगठनै मदद होनायनि बाथ्रा बुंदों जेराव नोंथांमोना जोंनि बे डिसप्लेनि गेजेरजों गोबां बारग' एनडिपि इउनाइटेड फरम अफ एक्स एनडिबिनि लिडार एबा दैदेनगिरिफोरखौ नुगासिनो दं बिथांमोना थांनाय बिटिसि काउन्सिल बिसायख'थियावबो बिपिएफ राजखान्थि दोलोखौनो आबुङै मदद होनायखौ एबा मदद होगोनखौ बिथांमोना फोरमायबोदोंमोन थिग बेबायदिनो फैबाय थानाय विधानसभा बिसायख'थियावबो इउनाइटेड फरम अफ एक्स एनडिबि आफादा बे समाव एनडिए एबा बिपिएफ राजखान्थि दोलोखौ आबुङै मदद होनाय जासिगोन होननानै बे समाव बाथ्रा फोरमायदों आरो मा जाहोननि थाखाय एनडिए एबा बिपिएफ राजखान्थि दोलोखौ मदद होगोन बेखौ गुवारै बिथांमोना फोरमायदों दानिया फैदो बिदिब्ला बिथांमोना मा जाहोननि थाखाय एनडिए एबा बिपिएफ राजखान्थिखौ मदद होगोन बिथांमोननि बे खौरांगिरि मेल लानायखौ आबुङै नोंथांमोननि गेजेराव लाना फैदिनि क'क्राझार पिडब्लिउडि गेस्ट हाउसत आमार प्राक्तन एनडिबि ঐক্য মঞ্চৰ ফালৰ পৰা ইউনাইটেড ফৰাম অফ এক্স এনডিবিৰ ফালৰ পৰা আমি এটা সভা ইয়াত আহ্বান কৰিছিলোঁ আজিৰ এই সভাতে নিঃশৰ্তভাৱে অহা যিটো নিৰ্বাচন আহি আছে MLA নিৰ্বাচন আহি আছে তো এই নিৰ্বাচনত আমি এনডিএক নিঃশৰ্তভাৱে সমৰ্থন দিয়াৰ এটা সৰ্বসন্মতিক্ৰমে এটা সিদ্ধান্ত আমি লৈছোঁ আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক তথা বিটিচিবাসী লগতে এনডিবিৰ ফেমিলি শ্বহীদ পৰিয়াল আমাৰ ৱেল উইচাৰ ছাপৰ্টাৰ আমাৰ সকলো সহায় সহযোগিতা কৰা সকলো ৰাইজকে আপোনালোকৰ মাধ্যমেৰে আমি জনাব বিচাৰিছোঁ যে আমাৰ কিছু কাম এতিয়াও বাকী আছে আমি চুক্তি কৰিছিলোঁ হয় চুক্তিৰ সেই দফাসমূহ আজিলৈকে কাৰ্যকৰী হোৱা নাই আমাৰ কেছ এতিয়াও আছে কেছসমূহ নিষ্পত্তি হোৱা নাই কিছুমানে জামিনত আহিছে যদিও বহুখিনি কেছ আজিলৈকে নিষ্পত্তি হোৱা নাই এটা এটা আমাৰ ডাঙৰ সমস্যা লগতে আমাৰ পুনৰ সংস্থাপনৰ যিটো ব্যৱস্থা পুনৰ সংস্থাপনৰ ব্যৱস্থা যিখিনি হাৰ্ডক'ৰ কেডাৰ আছিলে সেই হাৰ্ডক'ৰ কেডাৰখিনিও সম্পূৰ্ণ হোৱা নাই সেইখিনিও বাকী আছে লগতে আমাৰ শ্বহীদ পৰিয়ালক যিখিনি এক্সগ্ৰেচিয়া দিবলগীয়া আছিলে চৰকাৰে এই এক্সগ্ৰেচিয়াখিনিও আমাৰ শ্বহীদ পৰিয়ালসমূহে আজিলৈকে সম্পূৰ্ণকৈ পোৱা নাই কিছু সংখ্যক পাইছে যদিও বেছি সংখ্যকে আজিও সেইখিনি পাবলৈ সক্ষম হোৱা নাই লগতে আমাৰ যি স্মৃতি স্তম্ভ এটা আমাক অতিকৈ প্ৰয়োজন যোৱাটো চৰকাৰৰ দিনত বাক্সা জিলাত এটা ঠাই নিৰ্বাচন কৰা হৈছিল তেতিয়াৰ বিটিচি চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই গৈ আধাৰশিলা স্থাপন কৰিছিল কিন্তু সেইটো হৈ নুঠিলেগৈ গতিকে সেই কামটো আমাক হৈ উঠা নাই কাৰণ আমি আমাৰ যিসকল বীৰ যোদ্ধা শ্বহীদ হৈ গ'ল নিজৰ প্ৰাণ আহুতি দিলে নিজৰ জাতিৰ কাৰণে নিজৰ মাটিৰ কাৰণে তেওঁলোকক যাতে আমি বছৰৰ মূৰত এদিন যাতে তেওঁলোকক আমি সোঁৱৰিব পাৰোঁ শ্ৰদ্ধা জনাব পাৰোঁ নিৰ্দিষ্ট এটা ঠাইৰ আমাক প্ৰয়োজন হৈছে আমি প্ৰত্যেক বছৰে য'তে ত'তে আমি হঠাৎকৈ কিছুমান জায়গা বাছনি কৰি লৈ আমি কৰিবলগীয়া হয়
তে নিৰ্দিষ্ট ঠাই এটা যদি আমি পাওঁ, তাতে আমাৰ এটা যদি মিউজিয়াম থাকে, তাতে যদি আমাৰ শ্বহীদসকলৰ শ্বহীদ স্তম্ভ এটা থাকে, তেতিয়াহ'লে অতিকৈ মানে ভাল হয়। আমি সেইটো বিচাৰিছোঁ। গতিকে আমাৰ যিখিনি কাম আজিলৈকে সম্পূৰ্ণ হৈ উঠা নাই, সেই কামখিনি কাৰ্যকৰী কৰিবলৈ কাৰণে আমি সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওপৰত আমাৰ বিশ্বাস আছে, তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, আৰু আমি জানো তেখেতে নিশ্চয় আমাৰ যিখিনি পেণ্ডিং ইছ্যু যে বাকী আছে সেইখিনি তেখেতে সম্পূৰ্ণ কৰিব। গতিকে এইখিনি যিটো আমাৰ প্ৰাপ্য, এই প্ৰাপ্যখিনি যাতে তেখেতে কাৰ্যকৰী কৰি দিয়ে, ইয়াৰ ওপৰতে আমি ভিত্তি কৰি অহাটো নিৰ্বাচনত আমি প্ৰাক্তন NDAB ঐক্য মঞ্চৰ ফালৰ পৰা, ইউনাইটেড ফৰাম অফ এক্স NDAB ফালৰ পৰা আমি বিনা চৰ্তে আমি সমৰ্থন আগবঢ়াইছোঁ। আৰু প্ৰয়োজন সাপেক্ষে আমাৰ যিমান কৰ্মী আছে গোটেই অসমৰ চুকে কোণে NDA আৰু BPF হিচাপে আমি সম্পূৰ্ণৰূপে সহায় সহযোগিতা কৰিম বুলি আমি আজিৰ সভাই সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লৈছোঁ। ধন্যবাদ।